স্বাগতম জনালো বন্ধুসকল আমি আসলতে আমাৰ নামৰ প্ৰথম আখৰটো পাই আমাৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰো যদি আপুনিও আপোনাৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে জানিব বিচাৰে তেন্তে এই ভিডিওটো সম্পূৰ্ণকৈ চাওক এই ভিডিওটোত আজি আমি টি আখৰৰ ব্যক্তিত্বৰ কথা ক'ম যদি আপোনাৰ নামটো টি আখৰ দি আৰম্ভ হয় তেন্তে আপোনাৰ ব্যক্তিত্বৰ কথা নিশ্চয় জানি লওক বন্ধুসকল প্ৰথমতে টি আখৰৰ স্বভাৱৰ কথা জানি লওঁ হওক এই লোকসকল চতুৰ পৰিশ্ৰমী বুদ্ধিমান হয় এই লোকসকল খৰচৰ ক্ষেত্ৰত খোলা হাতৰ হয় এওঁলোকে নিজৰ সুখ দুখৰ কথা সোনকালে কাকো শ্বেয়াৰ নকৰে কিন্তু লোকৰ সুখ দুখত সদায় এই লোকসকল থাকে এওঁলোক কুল হয় নোপোৱা বস্তুৰ কাৰণে এই লোকসকলে কান্দি নাথাকে তাতকৈ এই লোকসকলে আগবাঢ়ি যাবলৈ ভাল পায় বন্ধুসকল এতিয়া আমি টি আখৰৰ কেৰিয়াৰ কথা জানিলোঁ হওক এই লোকসকলৰ নিজৰ প্ৰতি পুৰা বিশ্বাস আছে আৰু সেইবাবে ডাঙৰতকৈ ডাঙৰ কামত চেলেঞ্জ কৰি ভাল পায় এওঁলোকসকলে যি বস্তু এবাৰ কৰিম বুলি ভাবে তাক কৰিহে এৰে বন্ধুসকল শেষত এতিয়া টি আখৰৰ প্ৰেমৰ কথা জানিলোঁ হওক এই লোকসকল বৰ ৰোমান্টিক হয় এই লোকসকলে সোনকালে নিজৰ মনৰ কথা প্ৰকাশ কৰিব নোৱাৰে আৰু ইয়াৰ ফলস্বৰূপে এওঁলোকে কেতিয়াবা প্ৰেমত সফল নহয় বন্ধুসকল যদি আমাৰ দ্বাৰা কোৱা কথাবোৰ যদি ভাল লাগিছে তেন্তে এই ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিবা যদি তুমি এই চেনেলটোত নতুনকৈ আহিছা আৰু আমাৰ যদি বেলেগ আখৰৰ চাব বিচাৰিছা তেন্তে লাষ্টত মই দি দিছোঁ তাতে চাব পাৰিবা তেন্তে আজিলৈ ইমানতে সামৰিলোঁ ধন্যবাদ